মৰাণগাঁও বৰনামঘৰ নিৰ্মাণ কাৰ্য চলি আছে। পুনৰ নিৰ্মাণ ইয়াৰ পৰিৱৰ্ধন কৰা হৈছে পৰিকল্পিতভাৱে। সেয়া কাম আগবাঢ়িছে। ৰাজি নৈ মথাউৰিৰ পৰা নামি আহিছে এয়া। ইয়াৰ সন্মুখত এয়া বাটচৰা আছিলে, সদ্যহতে ভাঙি 5 কোঠা নিৰ্মাণ কৰিব লৈছোঁ। আমাৰ মিস্ত্ৰী লাগি আছে। পাঁচটা কোঠাত 12টা খুঁটা 12জন বৈষ্ণৱ উপবিষ্ট হ'ব পাৰিব। ইয়াৰ নিৰ্মাণ কাম চৌদিশত মিস্ত্ৰীসকলে কৰি আছে। জ্যেষ্ঠ প্ৰমোদ বৰুৱা দ্বাৰা পৰিদৰ্শন কৰি আছে। আমাৰ মিস্ত্ৰীসকলে এইখিনি কাম কৰিছে। মূল গৃহৰ পৰা 10 ফুট বাৰাণ্ডা আগবঢ়াই দিয়া হৈছে আৰু তেনেকৈ সোঁকাষেও সিমান দূৰ জুৰি বাৰাণ্ডাখন বহুৱাৰ চেষ্টা কৰা হৈছে। মণিকোট সদ্যহতে পুৰণাটোৱেই বাহাল থাকিব। আমি ইয়াৰ পৰৱৰ্তী সময়ত সেয়া কৰিম বুলি ভাবিছোঁ। মূৰ্তিৰ পৰা আৰম্ভ কৰি গেটলৈকে এই নামঘৰ ভাগি আপোনালোকে দেখিবলৈ পাইছে। আমাৰ এটা পৰিকল্পনা আছে যে মন্দিৰটোৰ চৌকাষে ঘূৰিব পৰাকৈ খালী আছে, তাতো বাৰাণ্ডাখন আগবঢ়াই দিয়াৰ মনস্থ কৰা হৈছে, যাতে চৌদিশত গোসাঁই ফুৰাবলৈ ফাকুৱা বা দৌল উৎসৱত কৰিবলৈ সুবিধা হোৱাকৈ আমি সেইখিনি কৰিম বুলি মনস্থ কৰিছোঁ। গতিকে আমি ভাবিছোঁ যে এই নামঘৰ ভাগে সম্পূৰ্ণ হ'লে আমাৰ গাঁৱৰ যি বৰনামঘৰ সেইটো সম্পূৰ্ণ হৈ উঠিব। কাম যোগাৰ গতিকে চলি আছে। মিস্ত্ৰী কাম লাগি আছে। এয়া এইটো কোঠা বহাই দিছে। এই খুঁটাটোৰ পৰা জাষ্ট প্ৰথম খুঁটাটোলৈকে সেয়া এটা খুঁটা আমি পুৰণি নামঘৰটোৰ লগতে বহাই বৃদ্ধি কৰি দিয়া হৈছে। হয় হয় হয়।